हेलो फ्रेंड्स সকলোৱে কেনে আছে কৰিছো সকলো ভালেই আছে মইও ভালেই আছো আজি মই আপোনালোকৰ মাজত আৰু এখন নতুন ভিডিও লৈ আহিছো এতিয়া মই আপোনালোকৰ মাজত চুই পিঠা ৰেচিপি শেয়াৰ কৰিম চুই পিঠা বনাবলৈ মই কলখিনি বাকলি গুচাই ললো কলখিনি এতিয়া মুঠি লৈছো এনেকে হাতেৰে মুঠি লম ভালকে ভালকে মুঠি ললো এতিয়া চূণ দি দিম চূণখিনি মই একেবাৰে দিয়া নাই লাহে লাহে দি আছো আৰু মিক্স কৰি আছো ইয়াত মই চূণ বেছিও নিদিও কমও নিদিও ডাঠ হোৱালৈকে দিম হাতেৰে যাতে চেপিব পাৰো লাৰু নিচিনা হোৱালৈকে চূণ দি থাকিম এনেকুৱা হ'ব এতিয়া মই কলখিনিত পানী দি দিলো এনেকে চেপি লৈছো যাতে ৰহ নাথাকে কলত হাতেৰে এনেকে চেপি গুটেইখিনি কলৰ পৰা ৰহ উলাই লম এতিয়া কলৰ ৰসখিনি চালুনিৰে সেকি লৈছো ইয়াৰ ৰসখিনি চৌকাত বহাই দিলো ৰসখিনি জাল হোৱাৰ পিছত গেট উঠিব এনেকে গেটখিনি পেলাই দিব লাগিব মই পেলাই আছো ইফালে মই চাউলৰ গুৰি ৰেডি কৰি ললো ৰহ গৰম হৈ আহি গৰম ৰহেৰে পিঠাৰ গুৰিখিনি ডো তৈরি কৰি লম আপোনালোকে চালে ৰহৰ সলনি গৰম পানী দিও ডো তৈরি কৰিব পাৰে মই কৰা নাই কাৰণ ৰহ দি কৰিলে বেছি সোৱাদ হয় একেলগে মই গুটেইখিনি ডো তৈরি কৰা নাই অলপ কৰিছো এতিয়া এইখিনি বনাই তাৰ পিছত বাকিখিনি ডো তৈরি কৰিম এতিয়া মই এনেকে চুই পিঠা বনাই আছো ভালকৈ উতলি আহিল আৰু গেট পেলাই দিছো এতিয়া মই চুই পিঠাখিনি দি দিম এফালে পিঠা বনাই থাকিম আনফালে ৰহত দি থাকিম এতিয়া ৰহত গাখীৰ দি দিম ইফালে নাৰিকল কুৰি ললো ৰহত দিবৰ কাৰণে আৰু তেজপাতো ধুই ললো এতিয়া মই নাৰিকলখিনি দি দিলো তেজপাতো দি দিলো ইয়াত মই 1 লিটাৰ মান গাখীৰ দিছো আপোনালোকৰ ৰহ অনুযায়ী গাখীৰ দিব ৰহ বেছি হলে গাখীৰ বেছি দিব লাগিব আৰু ৰহ কম হলে গাখীৰৰ পৰিমাণটো কমাই দিব হৈ গল পিঠা নমাই ঠাণ্ডা কৰি ললো মই ৰহত চেনি ইউজ কৰা নাছিলো অকল নিমখে ইউজ কৰিছিলো আমাৰ কলখিনি মিঠা আছিল আপোনালোকে যিমান মিঠা খাব পাৰে দি দিব এতিয়া মই অলপ পিঠা এটা প্লেটত লৈ খাই আছো আজি মই এইখিনিতে ভিডিও শেষ কৰিম বাই বাই